ৰ'ব ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। এই ভিডিঅ'টো মানে খুব মানে ধুনীয়া ভিডিঅ', আপোনালোকে চাব পাৰিব। মানে জগন্নাথ মন্দিৰ উৰিষ্যাত যে আছে, ভুৱনেশ্বৰ উৰিষ্যাত জগন্নাথ মন্দিৰত মানে মন্দিৰ এটা নিয়ম আছে, প্ৰত্যেক মানে দিনাই 5টা বা 5:10-15 তাৰ মানে যিখন পতাকা মানে ওপৰত থাকে সেইখন মানে প্ৰত্যেক দিনাখনে চেঞ্জ কৰে। হয়তো আপোনালোকে শুনিছে বা ময়ো শুনিছিলোঁ, কিন্তু মই যেতিয়া গ'লোঁ গৈ গম পালোঁ হয়। আৰু এই 5টা বজাত কেনেকৈ মানুহজন উঠি যায়, কেনেকৈ মানুহজনে সলায়, এই গোটেইখিনি আপোনালোকক ভিডিঅ'টোত দেখুৱাইছোঁ। অইন কাম বাদ দি পেলাই জগন্নাথৰ মন্দিৰৰ কাৰণে সেৱা এটা কৰি পেলাই আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাওক। এইটো আপোনালোকে চাওক, 5:25 এই পতাকা উত্তোলন কৰিব গৈ আছে। আপুনি ধৰিব পাৰিছেনে নহয়? জুম কৰিছোঁ, ইমান হেৰি নহয়। এইজন দেখিছেনে? এইজন উঠি আছে এইয়া চাওক, এয়া 5:05 এইটো ডেইলি হয়। ধৰিব পাৰিছেনে আপোনালোকে? প্ৰত্যেক দিনাখনে চেঞ্জ। এয়া কাম কৰি আছে যদি এখন খলাইছে, নতুন এখন দি দিব। এইটো ডেইলি 5টা 5:30 ভিতৰত হয়। এইয়া লগাই আছে, দেখিছেনে? এইখন লগাই দিলে। আপোনালোকে আহক, গম পাব। খুব ধুনীয়া লাগিছে, চব লগাই আছে। ইমান ওপৰত আছে নহয় বা। এইখন হোৱাইট লগাই দিলে, এইখন হোৱাইট দি দিলে ন। তো গাইছ, বাই বাই।